9টা বজাত উঠি গ'লো এতিয়া চাহ তাহ খাই মেলি এতিয়া ব্লগটো আৰম্ভ কৰিছিলোঁ কি ক'ম নাজানো মই দেখাই দিছোঁ ই বনাইছে এইবোৰ কি জানো উল্টা পুল্টা বনাইছে ই বনাইছে এইবোৰ কি হয় বাদ দিয়ক আমি এইবোৰ নাখাওঁ বাৰু বোলে এতিয়া আমি নিজৰ কাৰণে খাবলৈ কিবা এটা বনাই লওঁ মই চিৰা ডেইলি খাওঁ এয়া চিৰা লৈ ল'লোঁ এতিয়া গাখীৰটো লৈ লওঁ গাখীৰ পেলাই দিলোঁ চিৰা খাই খাই মই আগতে জিম কৰোঁতে ঘৰতে যেতিয়া জিম কৰিছিলোঁ তেতিয়াৰ পৰা মই ডেইলি চিৰাটো খোৱা আৰম্ভ কৰিছিলোঁ আৰু এতিয়াৰ পৰা খাই খাই অভ্যাস হৈ গ'ল আৰু চিৰাটো খালে মানে দিনটো পেটটো ভৰি থাকে সেইটো কাৰণে চিৰাটোকে খাই দিওঁ মই ডেইলি ৰাতিপুৱা গধূলিও চিৰাটো খাই দিওঁ এটা টাইম বনাই মেলি গেছটো প্ৰব্লেম এতিয়াহে জ্বলিলে মিস্ত্ৰীয়ে পূৰা এইফালে কাম কৰি আছে আজি বহুত দিন হৈ গ'ল কিন্তু ঘৰটো বনিয়ে আছে দেখামগৈ বাৰু গৈ মেলি চিৰাটো আগতে গৰম কৰিলোঁ তাৰপিছত গৈ মেলি দেখাম মিস্ত্ৰীয়ে কেনেকৈ কাম আৰম্ভ কৰি আছে আৰু ডেইলি ফ্ৰিজৰ প্লাগত নিজৰ মোবাইলটো চাৰ্জ দি দিয়ে আৰু ফ্ৰিজটো সদায় এনেকৈ অফ কৰি থৈ দিয়ে আৰু ভিতৰত বস্তু থাকিলে এনেকৈ ভিতৰত এবাৰ বস্তু নাই খালী কিন্তু যেতিয়া থাকে তেতিয়া গৰম হৈ যায় বস্তুখিনি এনেকৈ ডেইলি ইয়াত ফ্ৰিজত চাৰ্জত লগাই থৈ দিয়ে আৰু সেইটো টিভি ওচৰ প্লাগতটো নলগাই মায়ে ডেইলি গালি দিয়ে তাত লগাবলৈ কিন্তু তেতিয়াও তাত নলগায় কিয় মই বোলে উঠিয়ে ডাইৰেক্ট খাওঁ মই উঠি মেলি ব্ৰাছ চ্ৰাছ কৰোঁ লেট্ৰিন যাওঁ তাৰপিছতে খাওঁ উঠি ডাইৰেক্ট খাই দিওঁ এনেকৈ নিজকে দেখাবি তাৰপিছত এনেকৈ অকৰাটো ক'লো ভিডিঅ'টো কৰি মেলি কৈ যাবলৈ সি একো নক'লে মনে থাকিলে হ'ব মই বাৰু এতিয়া চিৰাটোৱে খাই লওঁ মোৰ বাতিটো ধুই দে ধুই দে মোৰ মোবাইলটোত ৱাইড এংগেল আছে মই আধি গম পালোঁ ভিডিঅ'ত মই কৰিছোঁ মই ৱাইড এংগেল আছে বুলি এতিয়াহে দেখিছোঁ মই ইমান দিনৰ ভিডিঅ' কৰিলোঁ মই আজিহে দেখিলোঁ ৱাইড এংগেল আছে বুলি মই এনেই গমেই নাপাওঁ ৰাতিপুৱাই শুই উঠি মানুহে সদায় 1 গিলাচ পানী খাবই লাগে কিন্তু মই খাওঁ 1 মগ পানী হৈ গ'ল ৰাতিপুৱা নহয় চাহ তাহ খাই ল'লোঁ চাহ তাহ খাই মেলি ধুনীয়াকৈ পানীটো খাইছোঁ কিন্তু খালী পেটে খাব লাগে দিলোঁ ফুটি গ'ল নি আকৌ কিবা কিবি দিলোঁ মই কৰিলোঁ বাচনো মই ধুলোঁ পানীও এতিয়া মই ফিল্টাৰ দিম বাকলিও মই পেলাম তই কি কৰি আছ লেকচাৰ এটা মাৰিলে আৰু ই আগতে বহুত চাপৰ আছিলে এতিয়া ওখ হৈ গ'লে পকাখিনি হোৱাৰ পৰা বহুত ওখ হৈ গ'ল টেবুলটো চাপৰ নাছিলে নি এতিয়া ওখ হৈ গ'ল নাই এতিয়া লগোৱাৰ কাৰণে ওখ হ'ব নলগালে কেনেকৈ ওখ হ'ব আৰু মটৰটোতো দিয়াই আছে কিন্তু মটৰটো আজিলৈকে ইউজে নহয় বেছিভাগ কিন্তু ঘৰটোৰ কাৰণেহে ইউজটো হৈ আছে নহ'লেতো 2 বছৰ মটৰটো ঘৰতে পৰি থাকিব পানী 2টা বাল্টিঙে মই পূৰা ফুল কৰি দিলোঁ দেই বনাই আছে কি ফ্ৰাইড ৰাইচ বনাম কি মটৰ ফ্ৰাইড ৰাইচ চিম্পল ফ্ৰাইড ৰাইচ ঘৰুৱা ষ্টাইলত আকৌ চিম্পল ঘৰত বনাইছোঁ যদি ঘৰুৱাই বনিব আমাৰ এইফালে মায়ে কিমান ধুনীয়া ধুনীয়াকৈ এইবোৰ টাবত এইবোৰ বস্তুবোৰ ৰুইছে মা আহিলে আকৌ বাৰু ইয়াতে সোমাই থাকিব চুকতে আহিলে দেখাম বাৰু কি কি বনাই থাকে আম গছত কঁঠাল লগাই দিয়ে কঁঠাল গছত আপেল লগাই দিয়ে মিস্ত্ৰীটা গুচি গ'ল এতিয়া ভাত খাবলৈ এতিয়া কামখিনি চাওঁ কিমানখিনি আগবাঢ়িলে আজি ইমান দিনৰ পৰা কৰি আছে 2 মাহৰ পৰা কৰি আছে ঘৰৰ কামটো কিন্তু এতিয়ালৈকে আমাৰ তাজমহলটো বনি হোৱাই নেকি এইটো 3 ইঞ্চি গাঁথনি গাঁঠিছে এইটো এটা ৰুম হ'ব এইটো মানে আপোনাৰ বাৰাণ্ডাটো হ'ব এইটো বাৰাণ্ডা হ'ব এইটো চৌকাত এইটো দৰ্জাৰ হেৰি লগাই দিছে ফ্ৰেমটো বহাই দিছে আৰু এইটো ৰুম হ'ব আপোনাৰ হোল ৰুম হ'ব এইটো অকণমান চাইজটো ডাঙৰ আছে এইটো বহুত ডাঙৰ আছে এইটো ৰুমটো মই লৈ লওঁ নেকি কিন্তু মোকতো নিদিয়ে সেইফালেও ৱালটো গাঁথনি দি দিছে দৰ্জাৰ কাৰণে ইয়াত হ'ব আপোনাৰ খিৰিকীটো বাহিৰত আছে মই দেখাই দিম ইয়াততো এইটো চাইডে পূৰা খিৰিকী হ'ব সেইটো চাইডে খিৰিকী হ'ব এইটো চাইডে গ্ৰিল বহিব আৰু এইটো এণ্ট্ৰি মানে এটা গেটটো হ'ব আৰু এইফালে এটা ৰুম আছে সেইখিনি ৰুমো দেখাম এইফালে এই লাইনটো 3টা ৰুম আছে এইটো এটাই মাজত আছে এটা এইটো আৰু এইটো এটা ৰুম এইটো বাৰাণ্ডাটো এইটো হলটো আৰু সেইটো হ'ব কিটচেনটো কেনেকুৱা কিমান ডাঙৰ বলক চাওঁ কিটচেনটো বাৰু ইমান ডাঙৰ নহয় সৰুৱে কিন্তু ঠিকে আছে হৈ যাব এইফালে এইখিনি ৰুম আমি বৰ্তমান য'ত থাকি আছোঁ এতিয়া এইটো 5টা ৰুম আছে তো সেই 5টা ৰুম মানে পিছলৈ গৈ মেলি ভাড়া দি দিব পাৰে মায়ে ভাড়া দি থাকিলে কিবা এটা পইচা ওলাই থাকিব বাকী আপোনালোকে ক'বচোন বাৰু কোনটো ৰুম ৰেডি হ'লে মই ল'ব পাৰিম মই ভাবি আছোঁ কোনটো জানো ৰুম লওঁ এইটো ৰুম এই 3টা ৰুম এইটো টাইল চাইজ লগোৱা আছে এইখিনি ইয়াত মানে বস্তু কেইটামান থোৱা আছে এইটো মই লৈ ল'ম তাৰপিছত এইটো হ'ব বাৰাণ্ডাটো এইটো হ'ব হলটো এইটো হ'ব কিটচেনটো আৰু এইটো হ'ব
নাই নাই এইটো কিবা এটা ৰুম বনিব এইটো মা আৰু আব্বাই ল'ব সেইটো বাইক দি দিম সৰু ৰুম চুকৰ ৰুম সেই শুই থাকিব তাত ধুনীয়াকৈ ডিষ্টাৰ্ব নিদিয়ে এইটো এটা ৰুম এইটো প্ৰথম বনাইছিলে মায়ে এইটো প্ৰথম ৰুম ছেকেণ্ড ৰুম থাৰ্ড ৰুম ফ'ৰ্থ ৰুম নহয় 5টা ৰুমহে হ'ব লাগে ফ'ৰ্থ ৰুম কেনেকৈ হ'ল ঠিকেইটো ফ'ৰ্থ ৰুম ফিফ্থ ৰুম আৰু সেইটো সি বহি আছে এইখিনি পিছলৈ গৈ ভাড়া দি দিব পাৰি ভাড়া দি থাকিলে ৰুমটো সৰু কিন্তু মানুহে থাকিব নাথাকে নাজানো কিন্তু আমি থাকি আছোঁ আমাৰ নিচিনা মানুহবোৰ থাকিব যেনেকৈ থাকি আছোঁ ৰুমটো কিন্তু সৰু এটা ৰুমকৈ দিলে নহ'ব 2টা ৰুমকৈ দিব লাগিব ভাড়া ভাগ কৰিছোঁ ধৰ কোনটো ধৰিবি ধৰ ক'ত কিমানটা আছে 6টা ইয়াত লগাই নাই দেখোঁ দে 1 2 3 4 5টাহে তোৰটোত বেছি আছে 1 2 4 6 7